হেল্ল' গাইছ, মই হেমন্ত কলিতা। মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। গাইছ, আজি মানে মই ইউটিউব চেনেলত চাই আছিলোঁ ইউটিউব চেনেলটো মই মানে ভিডিঅ'বিলাক চাই আছিলোঁ। তেনেকুৱাতে মানে চৈপিক ৰাজখোৱা এটা ভিডিঅ' পাইছিলোঁ। মানে ভিডিঅ'টো পূৰা গোটেই ইউটিউব চেনেলটো তেখেতৰ আগতে যোনটো পুৰণা ইউটিউব চেনেল আছিলে ন, পূৰা ডিলেট হৈ গুচি গ'ল বুলি মানে পাইছিলোঁ। মানে মই ভাবিছিলোঁ, বিশ্বাস কৰা নাই। মানে আগৰ পৰা এনেকুৱা ভিডিঅ' মানে আগতেও এবাৰ দিছিলে। মানে মই ভাবিছিলোঁ নহয়, মিছাকৈ কৈছে চাগে। তাৰপিছতে চাইছোঁ পূৰা কানি ভিডিঅ'টো বনোৱা হৈছে। বহুত বেয়া লাগে, ভিডিঅ'টো পূৰা ডিলেট হৈ গুচি গ'ল। মানে ইউটিউব চেনেলটো কোনো কিহৰ বা কেলৈ ডিলেট হৈ গ'ল একো গম নাপায়, পূৰা ডিলেট হৈ গুচি গ'ল। গাইছ, চৈপিক ৰাজখোৱাই ভিডিঅ' এটা মোৰ চাইছে। চাওক ভিডিঅ'টো কি বুলি কৈছিলে। আজিৰ পৰা ভিডিঅ' নবনাওঁ বুলিও কৈছে। বেয়া লাগে ন। ইমান 4 লাখ ছাবস্ক্ৰাইবাৰ হৈছিলে গাইছ। 4 লাখ ছাবস্ক্ৰাইব হোৱাৰ পিছত 0 পৰা 4 লাখ ছাবস্ক্ৰাইবাৰ হৈছিলে। 2 বছৰ ধৰি ইমান কষ্ট নহয়, আপোনালোকক সহায় কৰিছিলে, সেইকাৰণে ইমান আগবাঢ়ি গৈছিলে ন। তেওঁলোকে কেলৈ ডিলেট হৈ গুচি গ'ল নাজানো। এতিয়া কি কৈছিলে ভিডিঅ'টো শুনক। মেল হৈ থাকিছোঁ, মানে মানুহটো কিবা হৈ পৰিছোঁ। মানে মোৰ যোনটো চেনেল আছিলে চৌবিক ৰাজখোৱা, আজি উৰি গুচি গ'ল। আৰু এই মানে চেনেলটো এতিয়া লাইফত আৰু ঘূৰাই নাপাম। মানে এইটো চেনেল, যোনটো চেনেল মই ইমান বছৰ হৈ গ'ল, আপোনালোকৰ মানে 2 বছৰে যোনখিনি কষ্ট কৰা, সেই কষ্ট মানে শ্বৰ্ট ফিল্ম, গান, ব্লগছ ইত্যাদি, মানে যিবোৰ লাইফত সৰুৰ পৰাই উঠি মানে যিমানখিনিৰ পৰা মই কথা ক'ব জনা আছিলে, সেই গোটেইখিনি কেতিয়াবা মন বেয়া হ'লেও মোৰ মানে কথাটো কি, মানে ইউটিউবটো সাৱধান বা কিবা কাৰণে মই ভাবি নলওঁ। মানে মেইন কথাটো কি, মানে দিনটো যোনখিনি মানে মই এতিয়া বুঢ়া হৈ যাম, তাৰপিছত এতিয়া মই গাইছ, চৈপিক ৰাজখোৱাই এতিয়া নতুন এটা ইউটিউব চেনেল খুলিছে। গম পোৱা মতে শুনিছোঁ নতুন ইউটিউব চেনেল খুলিছে গাইছ। চৈপিক ব্লগ বুলি আছে। ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চৈপিকৰ। ভিডিঅ'টো ইমানেই আছিলে গাইছ। ভিডিঅ'টো চাই ভাল লাগিলে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। বাই গাইছ, জয় আই অসম।